মৰ্নিং কি খবৰ আপোনালোকৰ আৰু দেৰিকৈ হ'লে বিহুৰ শুভেচ্ছা থাকিল সকলোকে আৰু আপোনালোকৰ বিহু কেনেকুৱা গ'ল জনাব দেই মোৰ কিন্তু ইমান ভাল নগ'লে কাৰণ কিয়নো হেৰি মানে ঘৰ যোৱাৰ পিছতে বেমাৰ ষ্টাৰ্ট হৈ গৈছিলে সেইটো কাৰণে আৰু ভালকৈ খাব ল'ব নোৱাৰিলোঁ ভালকৈ নগ'লে আৰু বিহু আৰু কি এতিয়া বিচনাত দেখিছে কিন্তু উঠিলোঁ দেই দেৰি হৈছে উঠা উঠি পেলাই ব্ৰাছ কৰিলোঁ ব্ৰাছ কৰি পেলাই কাপোৰ ধুলোঁ কাপোৰবোৰ ধুই কিবা অলপ খালোঁ আৰু এতিয়া আকৌ বিচনাত কিয়নো বহুত ঠাণ্ডা বহুত বেছি কুঁৱলী দি আছে সেইটো কাৰণে ভাবিলে অলপ দেৰিকৈ উঠি দিম আৰু উঠি পেলাই কি কৰিম আপোনালোকে যদি ভিডিঅ'টো লাষ্টলৈকে চাই গমেই পাই যাব কি কৰোঁ দিনটোত আজি কি কৰোঁ সেইটো দেখাম বাৰু ঠিক আছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো চাই থাকক গা ধুই আহি গ'লোঁ এতিয়া ভাত খাবলৈ যাওঁ ব'লক কিটচেনলৈ গৈ আছোঁ আন্টি কি বনাই থৈছে এয়া সৰু আলু ভাজি তাৰপিছত এয়া কিবা খাৰ দি বনাইছে চাগে আৰু এয়া কি জানো ফুলকবি ভাত খোৱা হৈ গ'ল বাৰু মোৰ এতিয়া এনে অলপ বাহিৰ ওলাই আহিছোঁ চ' দেৰিকৈ লগ পাম এতিয়া অলপ পঢ়োঁ বাই বাই মই ৰেডি হ'লোঁ এতিয়া যাওঁ আৰু সেয়া মই ইনষ্টিটিউট আহি পালোঁ আমাৰ এখন ভিডিঅ'টো ইয়াতেই শেষ কৰোঁ বুলি ভাবিলোঁ এইখিনি আৰু যদি ভাল লাগিছে ভাল লাগিব লগাটো বাৰু একো নাই ইয়াতে হ'লেও লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব যি বাৰে কৰি দিব আৰু থেংক ইউ